আমাৰ কোকৰাঝাৰ সায়েন্স কলেজত এটা একাডেমিক বিল্ডিং এটা নিৰ্মাণ কৰা হৈছে। ইয়াত মুকলি কৰিবলৈ মই আজি আহিছিলোঁ। আমাৰ প্ৰিন্সিপাল আৰু আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষই আমন্ত্ৰণ জনোৱা হিচাপে খুব সুন্দৰ হৈছে। বিজ্ঞানৰ কাৰণে তাত লেব, ক্লাছৰুম, ডেমনষ্ট্ৰেশ্যনৰ কাৰণে ৰুম আৰু ফেকাল্টিজ কাৰণে খুব ধুনীয়াকৈ বনোৱা হৈছে। ভাল লাগিছে। কোকৰাঝাৰত এখন সায়েন্স কলেজ থকাটোৱে আমাৰ কাৰণে খুব মানে বেনিফিচিয়েল বুলি ক'ব বিচাৰোঁ মই। বহুত লাভ হৈছে আৰু যোৱা কেইবাবছৰ ধৰি এইখন বিদ্যালয়ৰ পৰা মহাবিদ্যালয়ৰ পৰা বহুত ছাত্ৰ ছাত্ৰীয়ে ওলাই গৈ নিজৰ কেৰিয়াৰ গঢ়িব পাৰিছে। আজিৰ সময়টো খুব মানে ইম্পৰ্টেণ্ট আহিছে, কাৰণ এতিয়া দুনিয়াখন খুব ৰেপিড চেঞ্জ হৈছে। তো সেইখিনি সময়ত আমাৰ ইনষ্টিটিউশ্যনবিলাকক আমি এটা যি গ্ল'বেল আইডিয়াছ, ইউনিভাৰ্চেল আইডিয়াছ লগত যাব লাগিব। সেইকাৰণে ইনষ্টিটিউশ্যনবিলাকক আৰু যিমান পাৰে আমি আপগ্ৰেড কৰাৰ কাৰণে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, ইয়াৰ একাডেমিক্স চব কোৱালিটি ইম্প্ৰুভ কৰাৰ কাৰণে আমি কাম কৰিব লাগিব। সেইকাৰণে তেখেতসকলৰ আৰু 2 কোটি টকাৰ প্ৰয়োজন আছে বুলি কৈছে। চ' কামিং যিটো ছেশ্যন আমাৰ 25-26ত 2 কোটি টকাটো দিয়া হ'ব, যাতে ইনফ্ৰাষ্ট্ৰাকচাৰটো নিৰ্মাণ কৰিব পাৰে। আৰু মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু গোটেই টীমৰ লগত আলোচনা কৰিম বুলি কৈছোঁ, কাৰণ আমি সেইটো বেষ্ট ইউটিলাইজ কৰিব লাগিব। আমাৰ ৱেষ্টাৰ্ণ আছামত যিখিনি আমাৰ ডিষ্ট্ৰিক্টছ আছে, ইয়াত ছায়েন্স ইনষ্টিটিউশ্যন বহুত কম। সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যদিও বহুত ইচ্ছা থাকে, বিজ্ঞানত পঢ়িবলৈ খুব সুযোগ নাপায়। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাহে লাহেকৈ মডেল কলেজ নিৰ্মাণ কৰাৰ লগে লগে বহুতখিনি স্ক'প আহিছে। তথাপিতো আমাৰ BTC এৰিয়াত কমচে কম আৰু 4-5খন ছায়েন্স কলেজ লাগে, তেতিয়াহে আমাৰ ছায়েন্সত পঢ়া ল'ৰা ছোৱালীখিনি ভাল এটা স্ক'প পাব বা অপৰচুনিটিটো পাব। তো সেইকাৰণে অনাগত দিনত আমি এই কথাটো চিন্তা কৰিম। মই এই কামখিনি খুব সুন্দৰকৈ কৰাৰ কাৰণে মই কলেজ কৰ্তৃপক্ষ আৰু প্ৰিন্সিপাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। গতিকে আজি 4টা বছৰ কমপ্লিট হোৱাৰ লগে লগে আমি এইখিনি কামটো কৰিব পাৰিছোঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। তেখেতে 2020ত আমাক মাৰ্গদৰ্শন কৰিলে, এটা সিদ্ধান্ত দিলে, চুক্তিৰ কাৰণে আজি শান্তি আহিল। আমি ধন্যবাদ দিব লাগিব ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক। তেখেতৰ একদম বোল্ড ইনিচিয়েটিভত আমাৰ চুক্তিখন হৈছিলে, তেখেতে প্ৰেজেণ্ট আছিলে। আৰু চুক্তি হোৱাৰ পিছত 2-3বাৰ আমাৰ বড়োলেণ্ডত আহি গ'ল। প্ৰত্যেকটো মুহূৰ্তক আমাক মানে তেখেতে খবৰ লয়, তেখেতে সদায় আমাক মানে বিভিন্ন দিশত আমাক ইনস্পায়াৰ কৰে। গতিকে তেখেতক ধন্যবাদ দিব লাগিব। আৰু বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী, সেই সময়ত তেখেতে মুখ্যমন্ত্ৰী নাছিলে, তথাপিতো শান্তি চুক্তিত তেখেতে সকলোতকৈ বেছি তেখেতে দায়িত্ব লৈছিলে আৰু শান্তি চুক্তি 2020ত কৰিছিলে। আৰু মুখ্যমন্ত্ৰী হোৱাৰ পিছত বড়োলেণ্ডখন ভাৰতৰ অইন অঞ্চলৰ নিচিনা, অসমৰ অইন ডিষ্ট্ৰিক্টবিলাকৰ নিচিনা উন্নত হ'ব লাগে। ইয়াৰ কাৰণে আমাক সকলো দিশৰ পৰা সহায় কৰি আছে। মই তেখেতক ধন্যবাদ জনাইছোঁ। আৰু সকলোতকৈ আৰু এবাৰ মই ধন্যবাদ দিব বিচাৰিছোঁ যে বড়োলেণ্ড অঞ্চলত 35 লাখ জনসাধাৰণে যিয়ে নেকি পৰিৱৰ্তন বিচাৰিছিলে, শান্তি বিচাৰিছিলে, ভাল এটা পৰিৱেশ বিচাৰিছিলে, চ' তেখেতসকলে আমাক ভালকৈ কাম কৰিবলৈ সুযোগ দিছে। 2-এজন মানুহৰ ক্ৰিটিচিজিম চলি আছে, থাকিব, সেইটো বিৰোধী গণতন্ত্ৰ থাকেই, সেইটো আমি ইমান চিন্তা কৰা নাই। কিন্তু পাব্লিক এজ এ হোল, বিভিন্ন জনগোষ্ঠী, বড়ো, আদিবাসী, ৰাজবংশী, মাইনৰিটি, বঙালী, যিমান জনগোষ্ঠী আছে আমাৰ, সেই সকলো জনগোষ্ঠীয়ে আমাক সহায় কৰিছে। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। প্ৰমোদ ডাঙৰীয়াক, আমাৰ BTC চিফক ধন্যবাদ জনাইছোঁ। তেখেতে কোনো পাৰ্চেলিটি কৰা নাই, চব কলেজকে আমাক প্ৰায় 2 কোটি টকা দিছে। গতিকে আমাৰ কামখিনি গোটেইখিনি কাম হৈছে। গতিকে তেখেতক মই কৈছিলোঁ, মই অলপ আৱেগিক, তেখেতক মই কৈছিলোঁ আৰু 20 বছৰমান থাকক। আৰু এই মানুহজন প্ৰধানমন্ত্ৰীৰ লগত কি কথা পাতিছে মই চব গম পাই গৈছোঁ। গতিকে প্ৰধানমন্ত্ৰীয়েও তেখেতক এচুৰেঞ্চ দিছে ভৱিষ্যতত BTCৰ যে কি পৰিৱৰ্তন হ'ব আপোনালোকে চাই থাকিব। আৰু মই ভাবোঁ ঈশ্বৰে ইয়াক কৃপা কৰক আৰু 20 বছৰমান থাকক। আৰু অৱশ্যে কিছুমান বস্তু আমি প্ৰকাশ কৰিব নোৱাৰোঁ। মই তেখেতক যিখিনি কৰিছে মই অশেষ ধন্যবাদ দিছোঁ। আৰু তো ক'ব লগা বিশেষ নাই। একাডেমিক ছেক্টৰত যিখিনি কৰিছে, ডেট ইজ এ মাইল ষ্টোন হৈছে বড়োলেণ্ড অঞ্চলত। কিন্তু কিছুমানে হয়তো বেলেগ ভাবিছিল, কিন্তু লাহে লাহে ৰিয়েলাইজ কৰিব আৰু এইখিনি উপলব্ধি কৰিব পাৰিছোঁ। আমাৰ নিচিনা মানুহে যিহেতু উপলব্ধি কৰিব পাৰিছোঁ, সাধাৰণ মানুহে ডেফিনেটলি কৰিব আৰু। থেংক ইউ। এইখিনি আৰু